নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? আশা কৰোঁ সকলোৰে ভাল। অখিল গগৈয়ে বোলে ভুল বকিব ধৰিছে। কি ভুল বকিব ধৰিছে আপোনালোকে গম পাইছে নেকি বাৰু? যদি গম পোৱা নাই, আহক আমি ভিডিঅ' ক্লিপটো চাই লওঁ। আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু এনকাউণ্টাৰ কৰি প্ৰকৃত দোষীক ৰক্ষণাবেক্ষণ দিয়া কথাটো যে অপৰাধীকৰণ বেছি আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু এনকাউণ্টাৰ কৰি প্ৰকৃত দোষীক ৰক্ষণাবেক্ষণ দিয়া কথাটো যে অপৰাধীকৰণ বেছি। এই ভিডিঅ' ক্লিপটো দেখি আপোনালোকে গম পাইছেই চাগে। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নহয়, প্ৰথম কথা তেওঁক ধৰিব লাগে। তেওঁ নিৰপৰাধীয়ে হওক বা অপৰাধীয়ে হওক, অভিযুক্ত যদি আমাৰ গগৈ ডাঙৰীয়াই কৈছে ধৰিব লাগে, অপৰাধীয়ে হওক বা অভিযুক্তই হওক। হাতেৰে ধৰিবলৈ দিছে নেকি বাৰু? তেতিয়াহ'লে লাডেনক ধৰিবলৈ এই ডাঙৰীয়াক পঠাই দিব লাগিছিল। বন্ধুসকল, আপোনালোকে গম পায়নে বাৰু যিকোনো এটা পষ্টৰ আচল মজাটো কিহত থাকে? কমেণ্টত থাকে। তেতিয়াহ'লে আহক আমি কেইটামান কমেণ্ট পাঠ কৰোঁ। অখিলৰ কথা বালিত মোটা একেই, নাপায় কিন্তু দেই। কৃষকৰ ভাও ধৰি ৰাজনীতিত সোমাল, হাইৰে কৃষক, নাপায় কিন্তু দেই। গগৈদাক নোবেল ডিগ্ৰী দিব লাগে। ৱাহ 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 ৱাহ। ये बहनचोद सारे मिलके हमको पागल बना रहे मादर चोद के बच्चे। তই সৰুতে ভালদৰে গাখীৰ নেখালি চাগে অখিল। পাগল গগৈ, ইয়াক কেলা আকৌ সোমোৱাই থৈ দিব লাগে। হাই হাই ৰে, এইজনৰ মূৰৰ খেলি মেলি হৈছে, ইগনৰ কৰাই ভাল। বন্ধুসকল, এইবাৰ এই চোৱা ভিডিঅ'লৈ মন কৰক। অপৰাধী নহয়, অপৰাধী বুলি চিনাক্তকৰণ হোৱা নাই। অভিযুক্তক যদি এনেকৈ এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰা হয়, তেতিয়া অসমত কোৰ্টবিলাক বন্ধ কৰি দিব লাগে। অসমত যিমান আইন আদালত আছে, সেই আদালতবিলাক বন্ধ কৰি দিব লাগে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আচলতে অসমৰ মানে গুৱাহাটী উচ্চ ন্যায়ালয় মানে মুখ্য ন্যায়াধীশ পাতি দিব লাগে। তেওঁৱে মুখ্য ন্যায়াধীশ, তেওঁৱে মুখ্যমন্ত্ৰী, তেওঁৱে পুলিচৰ হেড, সকলোবিলাক। গগৈ ডাঙৰীয়া, আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যে হিমু মামাতকৈ আপুনিহে বেছি জানে। গতিকে উচ্চতৰ ন্যায়ালয়ৰ ন্যায়াধীশ মোৰ মতে আপুনিহে হ'ব লাগিছিল। सुपर से बहुत 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 ऊपर वाला। আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু এনকাউণ্টাৰ কৰি প্ৰকৃত দোষীক ৰক্ষণাবেক্ষণ দিয়া কথাটো যে অপৰাধীকৰণ বেছি। বন্ধুসকল, গগৈ ডাঙৰীয়াই কি কৈছে আপোনালোকে বুজিছেনে? মই কিন্তু একো বুজা নাই। তেখেতে কৈছে যে এনকাউণ্টাৰ কৰি দোষীক ৰক্ষা কৰিছে। কিবা বুজিছেনে? তেতিয়াহ'লে আহক কেইটামান কমেণ্ট পাঠ কৰোঁ। ছাগলী যে নাখায় কি, পাগলে নাগায় কি, কথাষাৰ কিন্তু মিলি গৈছে। মানসিক ৰোগৰ চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ ইয়াক কিয় চিকিৎসালয়ৰ পৰা ওলাবলৈ দিলে? অখিলৰ একমাত্ৰ উপযুক্ত স্থান হ'ল কালাপানী জেল আন্দামান। এনেকুৱা বহুত কমেণ্ট আছে যোনবোৰ আপোনালোকে পঢ়ি শেষ কৰিব নোৱাৰিব। বন্ধুসকল, এইবাৰ এই চোৱা ভিডিঅ'লৈ মন কৰক। আনন্দমুৎসক আচলতে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিলে, কাৰণ তেওঁ এনেকৈ নিৰপৰাধী মানুহকো গুলীয়াবলৈ নিৰ্দেশ দিছে। তেওঁ কৈছে যে আনন্দ মিশ্ৰাই যাকে তাকে গুলীয়াবলৈ আদেশ দিছে। এজন IPS বিষয়াই কি যাকে তাকে গুলীয়াবলৈ আদেশ দিব নেকি? তেওঁ আপোনাৰ দৰে জুলুঙালৈ IPS হোৱা নাই কিন্তু। বন্ধুসকল, এইবাৰ এই চোৱা ভিডিঅ'লৈ মন কৰক। কোৱা নাই তো এইটো একদম অত্যন্ত হয়। মই অসম চৰকাৰক মাত্ৰ এইটো কথাই ক'ব খোজোঁ যে যদিহে এনেকৈ অভিযুক্তক, অপৰাধী নহয়, অপৰাধী বুলি চিনাক্তকৰণ হোৱা নাই, অভিযুক্তক যদি এনেকৈ এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰা হয়, তেতিয়া অসমত কোৰ্টবিলাক বন্ধ কৰি দিব লাগে। বন্ধুসকল, আপোনালোকে কিবা বুজিছেনে বাৰু? সাংবাদিকে সুধিছে যে মৰিগাঁও ধৰ্ষণ কাণ্ডৰ বিষয়ে, আৰু তেখেতে কৈছে কি বকিছে আপোনালোকে গম পাইছে চাগে, চৰকাৰক অনুৰোধ কৰিবলৈ। কোৱা নাই তো এইটো একদম অত্যন্ত
হয় মই অসম চৰকাৰক মাত্ৰ এইটো কথাই ক'ব খোজোঁ যে যদিহে এনেকৈ সাংবাদিকে সুধিছে গগৈ ডাঙৰীয়া আপুনি ভাত খালেনে তেখেতে কৈছে মই হাগিলোঁ বন্ধুসকল মোৰো এনেকুৱা অনুভৱ হৈছে যে তেখেতে ভুল বকিবলৈ ধৰিছে কাৰণ যিবোৰ কথা বলকি আছে মানসিক চিকিৎসাৰ প্ৰয়োজন সঁচাকেই আছে নেকি গগৈ ডাঙৰীয়া আপুনি আচলতে ন্যায়াধীশতকৈ বহুত ওপৰত গতিকে আপুনি ন্যায়াধীশ হওক सुपर से बहुत 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 ऊपर वाला এজন MLAৰ পৰা এনেধৰণৰ কথা আশা কৰা নাছিলোঁ আপুনি যিবোৰ বলকিছে তাৰ বাবে কিন্তু গৰিহণা প্ৰাপ্ত আপুনি হেল্ল' বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ